আমাৰ নতুন এটা ইউটিউব ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছো। এতিয়া আমি ৰাসলৈ যাম। শুৱালকুছিৰ ৰাস আপোনালোকক দেখাই আছো, বলক। এতিয়া আমি আহিছোঁ বস্ত্ৰ মেলাত। বস্ত্ৰ মেলা মানে ইয়াত মানে বিভিন্ন ধৰণৰ আপোনাক কাপোৰগিলা পাব আৰু এইগিলা দোকান চব এইখন ফাংচন। বস্ত্ৰ উদ্যানৰ পৰা ওলাই আহিলোঁ। এইবোৰ মানুহ চাওক না, ইয়াত দোকান চোকান আহিছে আৰু গ্ৰন্থমেলা চেলা এইগিলা দোকান আহিছে। এইবাৰ মেইন ৰাসলৈকে গৈ আছোঁ মানে আমি। তাৰে আগতে এটা খেলা দেখিলোঁ, খেলাটো আপোনালোকক দেখাই আছোঁ। এই হাঁহ দেখিছেনে? এই বটলত যদি কলহত যদি ভৰাব পাৰে বইলটো, তেতিয়া মানে হাঁহ পায়। আমি এতিয়া যাই আছোঁ। ইয়াত মানে কিবা কিবি লেডিছৰ চামান আৰু মানুহ চাওক না, চব লেডিছ ভৰ্তি। লেডিছৰ জেগাত মকা মানুহ চানুহ চব ভৰ্তি। আমিও হৈছোঁ ভিডিঅ' কৰিব, কিন্তু ভিডিঅ' ভালকৈ কৰিব নোৱাৰিলোঁ, ইমান মানুহ। এই এটা বস্তু দেখিলোঁ চাওক না, দে আৰু এইটো মানে ডিম্পুদাৰ পুৰা পাক্কা ফেন আৰু দোকানো দিছে পুৰা। দে আৰু মানুহ চাওক না, ফুল মানুহ। আমাৰ ছাৰ আগত পুৰা ঘূৰি আছে, ছাৰে পুৰা ভিডিঅ' বনাই আছে আজি। ইয়াত মানে ভাগ্য লটাৰী খেলবোৰ হৈছে। যাব নোৱাৰি, ইমান মানুহ হৈছে না, আপোনালোকো ভালকৈ দেখাব পৰা। এইখন আমাৰ হৈছে শুৱালকুছিৰ ৰাস মহোৎসৱৰ গেট। তাৰে ভিতৰত আমি গৈ আছোঁ। এইটো মই আগত গৈ আছোঁ। এইটো চাওক না, আই লাভ শুৱালকুছি, ৰাধা কৃষ্ণ মটু বাদলো মানে। এতিয়া আপোনালোকক দেখাই আছো ৰাস মহোৎসৱৰ আমাৰ মূৰ্তিবোৰ। ভূপেন হাজৰিকা মুকলি মঞ্চত আপোনাৰ মেইন আছে আমাৰ ৰাধা কৃষ্ণৰ। এইগিলা মানুহ দুনীয়াৰ মূৰ্তিবোৰ আছে তাত। আধা মূৰ্তি দেখালোঁ, আধা হিচাপে আছে। এইগিলা গোটেই মানুহ। এইটো আপোনাৰ মূৰ্তি শ্ৰীকৃষ্ণ যেতিয়া গীতা পাঠ পঢ়াইছিল। শুৱালকুছিৰ মণ্ডপত আছোঁ ভিতৰত। ইমান দিনৰ শুৱালকুছিৰ মণ্ডপটো দেখাবই পৰা, মানে শুৱালকুছিৰ ৰাসখন দেখাবই পৰা নাছিলোঁ। চব দেখালোঁ। এতিয়া মানে শুৱালকুছিৰ ৰাসখন দেখাওঁ, ধুনীয়াকৈ মণ্ডপটো দিবৰ কাৰণে দেখাই দিয়া। মণ্ডপৰ পৰা বাহিৰলৈ এলফিল টাৱাৰ আৰু মানুহ দেখিছে না, হাজাৰ হাজাৰ মানুহ আহি পাই গ'ল আপোনাৰ খেলা, লটাৰী খেলা। ছাৰে কিবা এটা খেলা খেলিব ওলাইছে ইয়াত। খেলা মানে এই দাদাজনক সেই কৰিব লাগে, ছাৰে খেলিব এতিয়া। বঢ়িয়া, জিৰো দেখোন। কি হ'ল জিৰো? কাম নাই তোৰ? এইবাৰ মই মাৰিম এইবাৰ। পইচা চইচা নাই, বাকী এই দিদি মই মাৰিম দি। 8 নম্বৰ 8 পইচা নাই কিন্তু। সিহঁতৰ পইচাই নাছিল, এতিয়া পইচা ওলাইছে মানি বেগৰ পৰাই। মই গেলি পইচা নাতকে আৰু 10 টকা ওলাইছে। এতিয়া দম দি আছে নেকি? 10 টকাত চাৰ্টেল খুজিছো, 20 টকা ফটাইছো, দিব পাৰিব নোৱাৰে। পাৰে দেখো নেদে কিন্তু তোক চবৰে কাম ভাল লগা নাই বোলে ইয়াৰ। আনন্দ মেলা এটা চিনেমেটিক ভিডিঅ' চাই লওক। এইটো চাওক না, কি ধুনীয়াকৈ সজাইছে, ডাঙৰ চকৰি এইটো। আৰু এইবোৰ কিবা কিবি গাড়ী আহিছে, নাম চাম নাজানো ভালকৈ, পাগলা গাড়ী চাড়ী চব আছে, চবতে উঠিছে এক মূৰৰ পৰা। কিন্তু সেইটোৰ কাৰণে আপোনালোকে একদিন আগৰ ভিডিঅ' চাব লাগিব, মানে একদিন আগতে কৰা হৈছে। একদিন আগৰ ভিডিঅ'টো আপোনালোকক মানে কৰি দিম, কাৰণ আজি ইমান মানুহ হৈছে ন, হাজাৰ হাজাৰ লাখ লাখ বুলি ক'লেও ভুল নহয়, ইমান মানুহ হৈছে। সেইকাৰণে মানে ভিডিঅ' কৰিবই নোৱাৰিলোঁ ভালকৈ। আনন্দ মেলাৰ ভিডিঅ'টো আমি তাৰে আগৰ দিনা কৰিছোঁ ধুনীয়াকৈ, মানে আমি তিনিওটাই চবতে উঠিছোঁ এক মূৰৰ পৰাই। সেই ভিডিঅ'টো আপোনালোক দেখাম। চাব, এই দোকান চোকান এণ্ড কৰি সেই ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। সেই ভিডিঅ' মানে আগৰখিনি চাই লওঁ, আপোনালোক ধুনীয়াকৈ দেখাইছোঁ আগৰখিনি, মানে কৰিছোঁ আৰু ধুনীয়া হৈছে। বলক। আমি আহি গ'লোঁ এদিন আগৰ ভিডিঅ' লৈ। এতিয়া উঠিব গৈছোঁ আমি ডাঙৰ চকৰিটোত। কেনে তাৰমানে কেনে ভয় লাগে চাওঁ বলক। কি কবি চব্জি এক্সাইট হৈ আছে একদম। ভয় লাগি আছে, সিদিনে উঠছো, বহুত দিনৰ মূৰত আজি আৰু উঠিম। আৰু চাই ভয় লাগছে নে? ভয় লগা নাই। আমি একদম চকৰিৰ ওপৰত। স্যার ভয় লাগছে? বহুত ভয় লাগছে, বহুত মরলো দেখি।
শুৱালকুছিৰ ৰাস মানে চকৰিৰ ওপৰৰ পৰা ড্ৰোন শ্বটৰ দৰে আৰু গোটেইখন বালি মানে 5খনমান বালিত হৈছে শুৱালকুছিৰ ৰাস বহুত ডাঙৰ এলেকাত হয় চ' মানে আমাৰ ড্ৰোন নাই দেখি চকৰিৰ ওপৰত হ'লেও আপোনালোকক উঠি দেখাইছোঁ আৰু মানে চ' গৈ আছোঁ কেনে এটা ভয় লাগে কৈছোঁ আৰু আপোনালোকক বলক ময়ো আছো দেই কিন্তু ময়ো আছো মাত ভাঙি গেছে এই বুলি উঠি এয়া চিৰঞ্জীৱ আৰু ৰাজীৱ দুটাই মানে আমাৰ মোৰ ছাৰে হয় দুটা সিহঁতে গৈ আছে পাগলা গাড়ীত উঠিবৰ কাৰণে চ' পাগলা গাড়ী ষ্টাৰ্ট হৈ গ'ল কি হয় ভগৱানে জানে আৰু চ' উঠি আছোঁ আমি দুটাই চিৰঞ্জীৱ আৰু মই দিবকৰে ভিডিঅ' কৰি আছে চ' চাই লওক ভিডিঅ'টো এতিয়া আমি একদম গুহাৰ খাইদে অলপমান নামি আহিলোঁ যিহেতুকে আছেৰে পুৰা একদম তোৰ ভাল হ'ব যে অলপ এয়া জুবলিবাৰ ফাংচন চলি আছে চ' মানুহ দুনীয়াৰ হৈছে আৰু ইয়াতে আপোনাৰ ভিডিঅ'টো এণ্ড কৰিলোঁ শুৱালকুছিৰ ৰাস বেছি দেখাব নোৱাৰিলোঁ আৰু যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ চ' ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মানে আমাৰে বেয়া লাগিছে আপোনালোক যিমান দেখাব ইচ্ছা কৰিছিলোঁ ইমান দেখাব নোৱাৰিলোঁ চ' বেয়া নাপাব আৰু ইমান মানুহ হৈছে চাওক না ইমান মানুহ হাজাৰ হাজাৰ মানুহ চ' ইয়াতে ভিডিঅ'টো এণ্ড কৰিলোঁ বাই বাই